যদি তই মানসিকভাৱে বিকাৰগ্ৰস্ত ন তই এইবোৰত নানামিবি তোক এনেকুৱাকে বজাম তই পাহৰি যাবি যে তোৰ নামটো কি আছিল সিমানলৈকে পাহৰাই দিম মই সেইটো কৈ দিলো কিন্তু তোমালোকে মোক বহুত বেছি ছাপোৰ্ট কৰিছা বহুত বেছি থেংক ইউ চবকে বহুত বেছি থেংক ইউ এইবোৰ কমেণ্ট দেখিছা আপোনালোকে কিমান যদি ভাই তই নেক্সট ডে ভিডিঅ'টোৰ ৰিপ্লাই কেনেবাকে দিয় তোৰ মই চিষ্টেম দিমাগৰ চিষ্টেম হিলাই দিম মইতো কৈ দিছো এইটো চিৰ্ফ ট্ৰেইলাৰ পিকচাৰ অপি বাকীহে মই এতিয়া পইণ্টলৈ আহিছো সঁচা কথা কৈ দিছো তোৰ দিমাগৰ চিষ্টেম মই লৰচৰ কৰি দিম যেতিয়া ফিল্ডত নামিম ন কেলা গৰ্বৰ লাগি যাব মই কৈ দিলো তোক গাইছ মোৰ লগত এটা ৰিচেণ্টলি বহুত বেয়া কেছ হৈ গ'ল আপোনালোকে যিসকলে গম নাপায় কৈ দিছোঁ মই ইনষ্টাগ্ৰামত ৰোষ্টিং ভিডিঅ' বনাওঁ আৰু মাজে মাজে কমেডি কৰোঁ ঠিক আছে তো মই সেইসকলক ৰোষ্ট কৰোঁ যিসকলে ইনষ্টাগ্ৰামত আহি হাগিছে আলবাল ভিডিঅ' বনাই আছে ঠিক আছে আৰু সেইসকলক ৰোষ্ট কৰোঁ মই কোনো এনেই ভাল মানুহক ধৰি আনি কেতিয়াও ৰোষ্ট নকৰোঁ আৰু মই কমেডি কৰোঁ য'ৰ পৰা মানুহে মোৰ পৰা হাঁহিব পায় ঠিক আছে যিখিনি ৰিলেটেবল কমেডি তাত কোনো ৰোষ্ট মাৰিবলগীয়া কোনো কথাই নাই মই তেনেকুৱা ৰোষ্ট মাৰোঁ আৰু যদি কিবা বেয়া পাইছে তো মোৰ ভিডিঅ' এটা উঠাই আনি কোনোবাই ৰোষ্ট মাৰক কাৰণ ৰোষ্ট মৰাটো মই যে ৰোষ্ট মাৰিব পাৰিম কাৰোবাক সেইটো মোৰে অধিকাৰ নাই চবৰে অধিকাৰ আছে সেইটো মই ভালদৰে বুজি পাওঁ কৰক কিন্তু যেতিয়া এটা লগক ৰোষ্ট মাৰি দিয়ে ন মানে বেয়া বা গাদ্দাৰ কৰে ন তাতকৈ জীৱনত বেয়া আঘাত নালাগে ভাই মানে 10টা মোক বেলেগ মানুহে 10টাই মোক বেয়া পাওক মোৰ একো তাত ক'ব লগা নাই কিন্তু যেতিয়া এটা সঁচা বন্ধুৱে যেতিয়া ফ্ৰণ্টৰ পৰা ভাই কৈ পিছৰ পৰা চুৰিখন ভৰাই দিয়ে ন মা কচম অন্তৰত লাগি যায় বে আৰু এই কথাবোৰ মই ভিডিঅ'ৰ দ্বাৰা পাব্লিককৈ বনাবলগীয়া আছে মোৰ লাজ লাগিছে কিন্তু সি বেচৰম সি লাজ নকৰিলে মোক তাৰ এবাৰো বেয়া নালাগিলে যে মোক ইমান বেয়াকৈ ক'বলৈ মোৰ ইউটিউব চেনেলটোক লৈ হাঁহিছে মোক হাঁহিছে ঠিক আছে মই কি ৰোষ্ট কৰোঁ আলবাল ছোৱালীক সন্মান কৰিব নাজানো ফাৰ্ষ্টে আপোনালোকে বুজি নাপাব আপোনালোকক মই ভিডিঅ'টো দেখাই লৈছোঁ সি মোক ৰোষ্ট মৰা চাই লওক কেনেকৈ কৈছে হেল্ল' গাইজ ইয়ালৈ মন কৰা ই হৈছে এটা মস্ত চাপৰি ইয়াৰ মতে আমি ইনষ্টাগ্ৰামত চবেই হাগিয়ে থাকোঁ কিন্তু জোখতকৈ বেছি ইয়ে হাগে ঐ তোক কৈছোঁ শুন ছোৱালীক কেনেকৈ ব্যৱহাৰ কৰিব লাগে নাজানো হা ৰিচেণ্টলি ই এটা ইউটিউব চেনেল খুলিছে চেনেলটোৰ নাম কি হাগি নিদিবা গাইজ তাৰ মুখত গৈ চবেই হাগি দিয়া দেখিলে আপোনালোকে বহুত বেয়াকৈ দি দিলে মোক মানে ক'লৈ ভাষা নাই বহুত বেয়াকৈ দি দিলে কিন্তু তাৰ ন ৰোষ্টটো মৰাৰ কোনো মতলব নাছিল মই কৈছোঁ সেইটো তাৰ ৰোষ্টটো মৰাৰ কোনো মতলব নাছিল আৰু তেনেকুৱা ভিডিঅ' মই বনোৱা নাই য'ত সি মোক ৰোষ্ট মাৰিব আৰু যদি তেনেকুৱা ভিডিঅ' বনালোঁ হয় ন সি মোৰ এটা ভিডিঅ' উঠাই লৈ সি মোক ৰোষ্ট মাৰক মই বেয়া নাপাওঁ কাৰণ ভুল মই এনেকুৱা নহয় যে মোৰ দ্বাৰা ভুল নহ'ব মানুহ মাত্ৰেই ভুল হৈ যায় কোনোবাই মোৰ কিবা এটা ভুল দেখিছে চবৰে অধিকাৰ আছে ছ'চিয়েল মিডিয়াটো ওলাইছে তাত চবেই ভিডিঅ' বনাব পাৰিব ৰোষ্টিং যেনেকৈ যোনে যি কৰে মোৰ দ্বাৰা ভুল হৈছে মোক ৰোষ্ট মাৰক মই ডাঙৰ মানুহ বুজাব যোৱা নাই যে মোৰ দ্বাৰা ভুল নহয় মোৰ দ্বাৰা ভুল হৈছে মোক কিবা ভিডিঅ'ত বেয়া দেখিছে মোক সি ৰোষ্ট মাৰক একো বেয়া নাপাওঁ কিন্তু সি মোক য'ত একো অৰ্থ নাছিল এখন ফটো উঠাই চেনেলটোক হাঁহিছে মোক হাঁহিছে মই চপৰি কিবা কিবি বাহ মানি গৈছোঁ তোক মই কৈছোঁ ন তোক মানি গৈছোঁ তই মানে বন্ধুত্বৰ সংজ্ঞাটো মোক বহুত সুন্দৰকৈ বুজাই দিলি তোৰ নিচিনা বন্ধু থাকিলে ন মানুহক শত্ৰুৰ দৰকাৰেই নাই ক'লো ন তোৰ নিচিনা এটা বন্ধুৱে কাফি 1000টা শত্ৰুৰ সমান বুজি পাই গ'লোঁ যেতিয়া বন্ধুৱে পিছৰ পৰা চুৰি মাৰি দিয়ে ন শত্ৰুৰ কাকো দৰকাৰেই নাই মই সেইটোৱে বুজি পাওঁ আৰু আপোনালোকে যদি মই মোৰ গাত ভুল আছে বুলি ভাবিছে মই ইনষ্টাগ্ৰামত যদি কিবা আলে বালে ভিডিঅ' বনাওঁ বুলি ভাবিছে তেতিয়া আপোনালোকে মোৰ ইনষ্টাগ্ৰামৰ প্ৰফাইলটো যাব instapin001 বুলি আছে নহ'লে তাৰ ভিডিঅ'টো চাব তাত কমেণ্টবোৰ চেক কৰিব যে মোক লৈ কমেণ্ট আহিছে নে তাক লৈ যদি কোনোবাই মই ভুল ভিডিঅ' বনালোঁ হয় মোক যদি কোনোবাই বেয়া পালে হয় তাত এটা হ'লেও কমেণ্ট মোক বেয়াকৈ লৈ থাকিলে হয় কিন্তু চাব তাত চবেই তাকে গালি পাৰিছে মই ৰিপ্লাই দিবলৈ কোনেও থোৱাই নাই যে মোক ইমানেই মানুহে ভাল পায় তাকে চবেই মানে তাৰ জিনা হাৰাম কৰি তাক মানে তাৰ যদি নাক বোলা বস্তুটো আছে ন সি বুজি পাইছে যে কি ভুল কৰিলোঁ যদি তাৰ নাক নাই তেতিয়া সি বুজি নাপায় আৰু এনেও চাগে তাৰ নাক নাই কাৰণ যেতিয়া বন্ধু হয় বন্ধুক ইমান এটা গাদ্দাৰ কৰিব পাৰিছে তাৰ নিচিনা মানুহৰ নাক যে থাকিবই নোৱাৰে সেইটোৱে মই ক'ম আৰু আপোনালোকে যদি ইনষ্টাগ্ৰামত যাবও নোৱাৰে ন তো মই আপোনালোকক এই ভিডিঅ'টোৰ ইউটিউবৰ ভিডিঅ'টোৰ আপোনালোকে কমেণ্ট চেক কৰিব তাতে আপোনালোকে গম পাব যে মানুহে তাতে মানুহবোৰে ক'ব যে কাৰ গাত ভুল হয় কাৰ গাত নহয় যিখিনি মোৰ ইনষ্টাগ্ৰামৰ ফ্ৰেণ্ড আছে আপোনালোকে কমেণ্ট চেক কৰিলে বুজি পাব ঠিক আৰু আপোনালোকে এতিয়া হয়তো ভাবিছে চাগে ই তাক ৰোষ্ট মাৰি কি সহানুভূতি দেখাইছে হয় এইটো আপোনালোকে ভাবিব মই বুজি পাইছোঁ কিন্তু আপোনালোকে যিটো ভাবিছে ন তেনেকুৱা নহয় মোৰ লগত কেনেকুৱা হৈ আছে মই বুজি পাইছোঁ কাৰণ নিজৰ ফেমিলিৰ পাছতে বন্ধু বান্ধৱীক ভাল পোৱা যায় আৰু বিশ্বাস কৰা যায় আৰু যেতিয়া ইমান
তেনেকুৱা এটা বন্ধুৱে যেতিয়া গাদ্দাৰ কৰি দিয়ে ন, মানুহৰ মুখত ভাষা নাথাকে, কি কেনেকৈ গালি পাৰিম, কি বুলি বুজাম, কি কৰিম একচুৱেলি। আৰু মই গালি পাৰিব পাৰোঁ, মই বহুত বেছি গালি পাৰি দিব পাৰোঁ, মোৰ সিমানকণ অভ্যাস আছে, মই গালি পাৰিব পাৰিম। কিন্তু মই তাৰ নিচিনা ঠেক মাইণ্ডৰ ঠেক মগজৰ নহয় যে মই তাক উল্টাই মই গালি পাৰিম। তাক আৰু এবাৰ মই চান্স দিছোঁ, মই তোক চান্স দিছোঁ, তই যদি ভাই ভিডিঅ'টো চাই আছ, তই মোক বেয়া নাপাবি, তোক মই আৰু চান্স দিছোঁ, তই যদি মোক আৰু কিবা ক'ব আছে ন ক, কিন্তু ফটো উঠাই কিবা উঠাই এনেকৈ গালি নাপাৰিবি। যদি তই মোক কিবা ভুল দেখিছ, কিবা ভিডিঅ' বেয়া পাইছ, দেন তই মোক ভিডিঅ'টো ৰ'ষ্ট কৰ, মই একো বেয়া নাপাওঁ। কিন্তু তই মোক চেনেলটোক লৈ হাঁহিছ, মোক মানুহটোক লৈ হাঁহিছ, য'ত মই তেনেকুৱা কাম কৰাই নাই। ঠিক আছে, আপোনালোকে বুজি পাব, আপোনালোকে ভিডিঅ' চালে, তাত গৈ ভিডিঅ' চালে বুজি পাব। মই একো ভুল নকৰাকৈ সি মোক এনেই গালি পাৰি দিলে, য'ত মোৰ একো মতলব নাছিলে। আৰু তেনেকুৱা হ'লে ন, মানুহৰ মুখৰ ভাষা হেৰাই যায়, কি ক'ম কি নক'ম, সেইটো হয় অকল মই বুজি পাইছোঁ। কিন্তু তোমালোকে মোক বহুত বেছি ছাপোৰ্ট কৰিছা, বহুত বেছি থেংক ইউ চবকে, বহুত বেছি থেংক ইউ। এইবোৰ কমেণ্ট দেখিছা আপোনালোকে, কিমানে মোক বহুতে ছাপোৰ্ট কৰিছে, বহুত বেছি থেংক ইউ, লভ। আৰু আপোনালোকে মোক ভুল বুজি থাকিব নালাগে, সেইকাৰণে মই আপোনালোকক বুজাই দিছোঁ। আপোনালোকৰ হয়তো জীৱনত, সকলোৰে জীৱনত বন্ধু থাকে, কাৰণ বন্ধু অবিহনে ন এটা জীৱন সম্পূৰ্ণ হ'বই নোৱাৰে। মেইন বন্ধুৰ পৰাই আৰম্ভ হয়, নিজৰ ফেমিলিৰ পাছতে বন্ধু যাক সকলো কথা শ্বেয়াৰ কৰা যায়, সকলো খেল মানে সৰুৰ পৰা বন্ধুৰ লগতে ডাঙৰ হোৱা যায়, বন্ধু অবিহনে একো হ'বই নোৱাৰে। আৰু যেতিয়া বন্ধুৰ মাজত এখন কাজিয়া লাগে, মানে ধৰি লওক আপোনালোকৰ বন্ধু বা বান্ধৱীক আপোনালোকে হয়তো কেতিয়াবা বেয়াকৈ কয়, যি বন্ধুৰ মাজত যি টি চলে ন, কেতিয়াবা আমি লগৰবোৰে চুট মাৰি কিবা থাপৰ এটা মাৰিছোঁ, কিবা এটা মাৰিছোঁ, কিন্তু আমাক জানো উল্টাই সিহঁতে মাৰি দিয়ে? নেমাৰে, কাৰণ কেলৈ বুজি পাওঁ, আমাৰ ইটোৰ প্ৰতি সিটোৰ বিশ্বাস আছে, ধেমালিতে কিবা এটা কৰিছে, কিবা এটা হৈছে। কেতিয়াও বন্ধুৰ মাজত সৰু কথাত কেতিয়াও ডাঙৰ কাজিয়া কেতিয়াও নহয়, ধেমালিতে। আৰু তেনেকুৱা এটা বন্ধুৱে যেতিয়া সঁচা সঁচিকৈ গাদ্দাৰ কৰি দিয়ে ন, মানে ভাষা এৰে যে কি ক'ম কি নক'ম। সেইকাৰণে মই আজি একো ক'ব পৰা নাই। আৰু মই ন গালি পাৰোঁ বুলি তাক ন মই বল্টি বন্ধ কৰি দিব পাৰোঁ, মোৰ সিমানটো পাৱাৰ আছে। কাৰণ মই যিমান উঠিছোঁ ন, নিজৰ দমত উঠিছোঁ বৰ্তমানলৈকে, এতিয়ালৈকে যিমান চেনেল বনাইছোঁ, যিমান হৈছোঁ, ইমানখিনি ওপৰলৈ গৈছোঁ, নিজৰ দমত হৈছোঁ। ঠিক আছে, আৰু সকলোৱে সেইবাবে মোক ভালো পায়, গম পাইছে। মই তাক জাষ্ট এটা ৰিপ্লাই বল্টি বন্ধ কৰাই দিব পাৰোঁ, সিমানটো মোৰ পাৱাৰ আছে। কিন্তু মই সেইটো কৰা নাই, তাক চাইছোঁ যে সি কিমান ওপৰলৈ যাব পাৰে, বুজি পাইছে গাইজ। সেইকাৰণে আপোনালোকে প্লিজ ভুল বুজি নাথাকিব। আৰু মই আপোনালোকৰ লগত আছোঁ, ময়ো তাক বজাম। আপোনালোকে নাভাবিছে যে আপোনালোকে ইমান ছাপোৰ্ট কৰিছে, মোৰ কাৰণে মান মাতিছে, মই তললৈ বহি দিম, সেইটো নহয়। মই আছোঁ আপোনালোকৰ লগত আৰু থাকিম। আৰু যেতিয়া মই ফিল্ডত নামিম ন, তাৰ মাক কচম, মাক বাপেক এক কৰি দিম, মই সঁচা কথা কৈছোঁ। আৰু যেতিয়া নামিম এনেকুৱাকৈ বজাম, কাৰণ মোৰ যিমান ওপৰলৈকে উঠিছোঁ ন, মই নিজৰ দমত, নিজৰ কাৰোৰ পৰা কপি কৰি, কাৰোবাৰ পৰা কিবা শিকি লৈ কিবা কৰি উঠা নাই। তাৰ দৰে ফটো এখন উঠাই আলে বালে ৰ'ষ্টিঙৰ লগত মানে সংলগ্ন হওক নহওক এনেই বলকি দিয়া নাই। মই মানুহক ৰ'ষ্ট কেনেকৈ কৰে, যে কিবা এটা ভুল দেখিছে, ভুলটোৰ ওপৰত মান মাতক, ঠিক আছে। তাৰ মানে এইটো নহয় যে কিবা পাৰ্চনেলি ৰিভেঞ্জ লওক, তাত কোনো জড়িত নথকা কেছ এটাক এনেই আলে বালে গালি পাৰি দিয়ক, তেনেকুৱা নহয়। মই যিমানখিনি ৰ'ষ্ট কৰিছোঁ ন, নিজৰ দমত মোৰ পাৱাৰ আছে। আৰু তাক যেতিয়া দিম ন, সি তাৰ বল্টিয়েই বন্ধ হৈ যাব। কাৰণ মই লোকৰ পৰা কপি কৰি লোকক তললৈ নমাই ওপৰলৈ উঠিব বিচৰা নাই। যিমান হৈছোঁ নিজৰ দমত হৈছোঁ, সেইটো আপোনালোকে হয়তো বুজি পায়। আৰু যেতিয়া মই তাক দিম, বহুত বেয়াকৈ দিম। আপোনালোকে বছ 2 দিন ৰৈ দিয়ক। যদি এই কথাটোৰ সি আকৌ ৰিপ্লাই দিয়ে, নেক্সট তাক মই কোনো সহানুভূতি নেদেখুৱাওঁ, এনেকুৱাকৈ বজাম, তাৰ সি পাহৰি যাব লাগিব যে সি ৰ'ষ্টিং কি আৰু কাক জোকাৰি ল'লে। সেইটোৱে ক'লোঁ। তাক বন্ধুত্বৰ মূল্যও বুজাই দিম, যিমান তাৰ মাথাত যিমান এতিয়ালৈকে মামৰ ধৰি আছে ন, চব গুচাই দিম একেদিনাই একেটা ৰিপ্লাইত। সিমানটো মোৰ ওপৰত আপোনালোকে বিশ্বাস ৰাখক, ঠিক আছে। মই পাৰিম আৰু কৰি দেখামো। আৰু মোৰ হয় এটা ভাইয়ে মানে মোৰ ছাপোৰ্টত লাগি তাক এটা ৰ'ষ্ট মাৰি দিলে। এই ল'ৰাটোৱে তাক ইনষ্টাগ্ৰামতে ৰ'ষ্ট মাৰি দিলে, কিন্তু তাকো সি এৰি নিদিলে, তাকো বেয়াকৈ কৈ দিলে, ঠিক আছে। কিন্তু আপোনালোকে ভিডিঅ'টো চাব, তাত মানে সি ৰ'ষ্টিং কয় কাক, ৰ'ষ্টিং ভিডিঅ' এটা বনাই কেনেকৈ, তাৰ সিমানটো এতিয়ালৈকে সি বাচ্চা হৈ আছে নেজানেই, কিন্তু সি ৰ'ষ্টিঙত নামিছে। হাঁহো নুঠে মোৰ। সি মানে ল'ৰাটোক ৰ'ষ্ট মাৰিছে, যাক মাৰিছে ন, মই তাক মৰাটো মই এৰি নিদিওঁ। নেক্সট ৰিপ্লাইত তাক যিমানখিনি কৰে ন, সেইখিনি সুতে মোলে আদায় কৰি দিম, টেনশ্যনেই ল'ব নালাগে। ইয়াক জোকৰাও, ইয়াক বেয়াকৈ কোৱা, সেইটোও মই উলিয়াই দিম, চব উলিয়াই দিম। কিন্তু সি ৰ'ষ্টৰ লগত জড়িত নথকা, মানে
এনেই ল'ৰাটোক মানে সি এইটোৱে ভাবিছে ভিডিঅ'টো 30 ছেকেণ্ডৰ হওক অকণমান দীঘল হওক মুঠতে আলে বালে কিবা এসোপা জড়িত থাকক নাথাকক এনেই গালি পাৰি দিওঁ মুঠতে এইটো ভবা নাই যে কিবা এটা ভুল মানুহক দেখুৱাই ইহঁতক ভুল হিচাপে আমি কিবা এটা ভুল কৰিছোঁ বুলি মানুহৰ ওচৰত আমাক চিনাক্ত কৰাওক তেতিয়া আমি ভুল কৰিছোঁ বুলি মানিম কিন্তু সি ৰ'ষ্টৰ লগত য'ত জড়িতই নাই তাত এনেই কিবা বেয়া মাত কেইটামান মাতি মুঠতে এইটো ভাবিছে যে ৰ'ষ্ট মাৰি দিওঁ ভিডিঅ'টো বনাওক ইহঁতৰ মাথাত লাগক বছ সেইটোৱে জানিছে সি ৰ'ষ্ট কয় কাক কেনেকৈ কৰে সি সেইটোৱে নাজানে ফাৰ্ষ্ট ৰ'ষ্টত নামি বন্ধুক গাদ্দাৰ কৰি বন্ধুক তললে নামাই সি ওপৰত উঠিম ৰ'ষ্টাৰ বনিম বুলি ভাবিছে সি তেনেকৈ বাল ৰ'ষ্টাৰ বনিব মই সিমানেই ক'লোঁ তাক না কোনোবাই ফ'ল' কৰিব না তাক কোনোবাই ভাল বুলি ক'ব কি পাব কি সি আৰু লোকক কপি কৰি লোকক তললে নমাই ওপৰলৈ উঠাটোক ওপৰলৈ উঠা বুলি নকয় ভাই তই এইটো মই তোক বুজাই দিছোঁ তই লোকক কপি কৰি নিজে কিবা এটা কৰি লোকক তোৰ নিজৰ পকেট যদি দম নাই নিজৰ পকেট যদি টেলেণ্ট নাই ন তই এইবোৰ বস্তুৰ পৰা আঁতৰি থাক 2 কিলোমিটাৰ আঁতৰতে থাক তই নাহিবি কাৰণ যেতিয়া তই তোৰ নিজৰ মগজটোত চাবি যে তই মানসিকভাৱে সক্ষম হয় নে নহয় যদি তই মানসিকভাৱে বিকাৰগ্ৰস্ত ন তই এইবোৰত নানামিবি কাৰণ তই কেতিয়াও ওপৰলৈ উঠিব নোৱাৰ কাৰণ তই তললে যাক তই তললে নমাই ওপৰলৈ উঠিম বুলি ভাব ন তই যদি মানুহৰ গালি খাই মানুহৰ পৰা অসন্মানী হৈ তই যদি ইমান আকাশে চলি তোৰ লাভ হ'ব কি যদি তোক মানুহে ভালেই নাপায় ঠিক আছে যদি তোৰ ইমান পপুলাৰ মানুহৰ গালি খাই মানুহ ওপৰলৈ নুঠেতো যদি ইমান পপুলাৰ হ'ব তোৰ মন আছিল তেতিয়া মোক ক'লি হয় মোৰ লগত ভিডিঅ' বনালি হয় 2 দিন দেৰিকৈ হয় কিন্তু ভালকৈ বনিলি হয় তোক মানুহে সন্মান কৰিলে হয় মানুহে বুজি পালে হয় কিন্তু আজি তই বেয়া ভিডিঅ' বনাই কাৰোবাক তললে পেলাই ওপৰলৈ উঠি তই পাবি কি সেইটো সুধিছোঁ যদি তোক মানুহে ভাল নাপায় তই যদি মানুহৰ সমাজত থাকি মানুহে যদি তোক ভাল নাপায় তোক গৰু বুলি গণ্য কৰে চবেই তই কি লাউৰা জীৱনত কৰিবি কি সেইটো কচোন তই কৰিবি কি তই কি ভাবিছ যে মই পপুলাৰ হৈ ছোৱালী পতাম কিবা তোক চবেই হাঁহিছে তোক হাগিম বুলি কৈছে মোক টিম কৈছে কিমান লেতেৰা কমেণ্ট আহিছে তই কমেণ্টবোৰ এবাৰ পঢ়িছনে হা তোৰ অকণমান চৰম লাগিছেনে মোৰে পঢ়ি লাজ লাগিছে কিন্তু তই বেচৰম তোৰ ইমান লাজ লগা নাই তই ৰিপ্লাইৰ ওপৰত ৰিপ্লাই দি আছ ন মাথা তই সঁচাকৈ তোতকৈ বেছি ন মোৰ লাজ লাগিছে মই আজি ইনষ্টাগ্ৰামৰ প্ৰফাইল চাম মই ইনষ্টাগ্ৰামত আপোনালোকে চাব এটা ভিডিঅ' পষ্ট কৰা নাই আজিৰ দিনটোত মই ডেইলি পষ্ট কৰোঁ 3টা বা 2টা পষ্ট থাকে কিন্তু মই পষ্ট কৰা নাই মোৰ লাজ লাগিছে যে মানুহে মোক বেয়াকৈ ক'ব নেকি মোৰ লাজ লাগিছে মই ভিডিঅ' পষ্ট কৰা নাই কিন্তু লাজে ইউটিউবত মই ভিডিঅ'টো বনাইছোঁ কিন্তু সি বেচৰম ইমানকণ তাৰ চৰম লগা নাই সি ভিডিঅ'ৰ ওপৰত ভিডিঅ' পষ্ট কৰি আছে মানে সঁচাকৈ মানে মানুহৰ যেতিয়া ভগৱানে ভুলতে ন মানুহৰ মূৰত যেতিয়া কেলা ঘিউ ঠাইত গাহৰি বা ঘোঁৰা গোবৰ দি দিয়ে ন মানুহৰ অৱস্থা তেতিয়া ইয়াৰ নিচিনা হয় ইয়াৰ নিচিনা হয় সঁচা কথা কৈছোঁ মই গাইজ বেয়া নাপাব আপোনালোকে মই একদম বহুত কিবাকিবি কৈ দিছোঁ কিন্তু সঁচাকৈ ভগৱানে যেতিয়া গধূলি সময়ত মানুহ বনায় ন ইয়াৰ নিচিনা মানুহবোৰ জন্ম হৈ যায় গম পালেনে কলংকিত মানে বন্ধুৰ নামত কলংক মই কৈ দিলোঁ আৰু বাৰু গাইজ হ'ব আৰু মই বেছি বলকি নাথাকোঁ কাৰণ যিমানে মই বলকি থাকিম ন মোৰ মুখৰ পৰা বেয়া শব্দ ওলাই গৈ থাকিব বেয়া ধাললৈ গৈ থাকিব চ' মই ইমানতে তাক কেইটামান কথা কৈ সমাপ্ত কৰিম বুলি ভাবিছোঁ আৰু মই ভাইটোক এটা কথা কৈছোঁ শুন যদি তই নেক্সট এই ভিডিঅ'টোত কেনেবাকৈ ইমানকণো ৰিয়েক্ট দিয় তেতিয়া কিন্তু মই ফিল্ডলৈ নামি যাম মোক বেয়া নাপাবি আৰু মই তোক এনেকুৱাকৈ বজাম তই পাহৰি যাবি যে তোৰ নামটো কি আছিল সিমানলৈকে পাহৰাই দিম মই সেইটো কৈ দিলোঁ কিন্তু হা মই বৰ বেয়াকৈ দিম যেতিয়া নামিবলৈ মোক বাধ্য নকৰাবি আৰু যদি ভাই তই নেক্সট এই ভিডিঅ'টোৰ ৰিপ্লাই কেনেবাকৈ দিয় তোৰ মই দিমাগৰ ছিষ্টেম হিলাই দিম মই এইটো কৈ দিছোঁ এইটো চিৰ্ফ ট্ৰেইলাৰ পিকচাৰ অফি বাকীহে মই এতিয়া পইণ্টলৈ আহিছোঁ সঁচা কথা কৈ দিছোঁ তোৰ দিমাগৰ ছিষ্টেম মই লৰচৰ কৰি দিম যেতিয়া ফিল্ডত নামিম ন কেলা গৰ্বৰ লাগি যাব মই কৈ দিলোঁ তোক সেইটোৱে মই ৱাৰ্ণিং দিছোঁ নেক্সট মই এইটো ৱাৰ্ণিং দিছোঁ তই বাকী তোৰ মানে ডিচিশ্যন তোৰ মোবাইল তোৰ যদি তই ভিডিঅ'টো চাই আছ তই ৰোষ্ট কৰিব যদি বিচাৰ কৰ একো কথা নাই কিন্তু মই তোৰ ছিষ্টেম হেং কৰি দিম নেক্সট ভিডিঅ'ত তোক সহানুভূতি নেদেখুৱাওঁ কাৰণ তোক বাৰে সহানুভূতি দেখুওৱাৰ কোনো মতলবেই নাই মই সিমানকণ বুজি পাওঁ বহলন্তৰ আছিলোঁ তোক এবাৰ মই মৌকা দিলোঁ কাৰণ জীৱনত সকলোকে এবাৰ এইটো ভগৱান শ্ৰীকৃষ্ণই কৈছে সকলোকে এবাৰ চান্স দি চাব লাগে যদি তই সঁচাকৈ বুজি পাৱ দেন মোক এই ভিডিঅ'টোৰ ৰিপ্লাই তই কৰ নে নকৰ ডিচিশ্যন তই ল'বি বাকী মই কি কৰিব লাগে নেক্সট মই কৰি আছোঁ ঠিক আছে বাকী আৰু কেইটামান কথা তোক মই লাষ্ট কওঁ তাৰপিছত যদি বেয়া পাওঁ ৰ'ষ্ট কৰিবি যদি ভাল পাওঁ তোৰ কথা যি কৰিবি মুঠতে আৰু কেইটামান কথা কওঁ তই বাছ কথাকেইটা শুনি যা তাৰপিছত আপোনালোককো কৈছোঁ বাই আকৌ নেক্সট ৰিপ্লাইত আপোনালোকে লগ পাম আপোনালোকে বাছ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি থওক নেক্সট যদি ৰিপ্লাই কৰে মই ইয়াক এনেকুৱাকৈ বজাম মই ক'লোঁ ন আপোনালোকক ইয়াৰ নাম সি পাহৰি যাব যে সি কেলা
তাৰ নাম কণেশ্বৰী আছিলে নে হৰেশ্বৰী আছিলে নে কণ্ডাক্টৰ আছিলে চব পাহৰি যাব মই কৈ দিলোঁ হা তাৰ আকৌ পুনৰ মগজ কেলা সৰু মগজ আৰু প্ৰভু আপুনি যদি এইখিনিলৈকে ভিডিঅ'টো চাই আছে মোৰ এইকেইটা কথাও শুনি যাওক প্ৰভু আৰু আপোনাৰ নাকটো কাটি পকেটত ভৰাই থৈ দিয়ক প্ৰভু দেই আপোনাৰ মহিমা আপুনি ব্ৰেকআউট কৰি জীৱক কৰা পৰিত্ৰাণ প্ৰভু জীৱক কৰা পৰিত্ৰাণ শুনক আপোনাৰ লগত মই তোৰ আপুনিতো বাদ দিছোঁ তোৰ বুলিয়ে কৈছোঁ তোৰ লগত মই সৰুৰ পৰা একেলগে আছিলোঁ একেলগে ডাঙৰ হৈছিলোঁ খেল ধেমালি কৰি একেলগে আছিলোঁ কিন্তু সেই মিলা প্ৰীতিৰ মাজত মই ক'ত ইমান ভুল কৰি দিলোঁ নাজানো য'ত নেকি তই মোক ইমান বেয়া পালি আৰু আজি তই মোক সকলোৰে আগত ইমান বেয়াকৈ বেজ্জত কৰি দিলি ইমান অসন্মানী কৰি দিলি যদি তই মোক ইমান বেয়াই পাইছিলি তেতিয়া মোৰ ঘৰলৈ আহি যদি তই মোক এটা থাপৰো মাৰি দিলি হয় ন মই মা কচম হাঁহি হাঁহি সহ্য কৰিলোঁ হয় কিন্তু ভাই তই বন্ধুত্বৰ মূল্য বুজি নাপালি আৰু তই মোক সকলোৰে আগত বেজ্জত কৰি ফ্ৰণ্টৰ পৰা ভাই ভাই কৰি কৰি পিছৰ পৰা চুৰিখন ভৰাই দিলি মানি গৈছোঁ ভাইটোক মানি গৈছোঁ তোৰ নিচিনা বন্ধু জীৱনত যাতে কোনেও নাপাওক তাৰে মই ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ গম পাইছোঁ আৰু তোক মই ভিডিঅ'টোৰ লাষ্টত এটাই ক'ব বিচাৰোঁ তোক মই বন্ধু বুলি নকওঁ তোৰ নিচিনা বন্ধুক মানুহে বন্ধু বুলি নকয় কি বুলি কয় গম পাৱনে চুট মাৰণি বুলি কয় বাই বাই যদি দম আছে ৰিপ্লাই দে